নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছো আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে চন্দ্ৰযান 3ৰ সফল অৱতৰণৰ পাছত ইছৰোৰ 6টা বৃহৎ মিছন। ভূমিকম্প আৰু সুনামি হোৱাৰ সঠিক আগজাননী পাবলৈ ইছৰোৱে লঞ্চ কৰিব নিচাৰ স্যাটেলাইট। আৰু 2024 চনলৈ এই স্যাটেলাইট লঞ্চ কৰাৰ সম্ভাৱনা আছে। এই অভিযানৰ বাবে 778 কোটি টকা ব্যয় কৰা হ'ব। আৰু এই বৰ্ষৰ ছেপ্টেম্বৰৰ শেষত সূৰ্যলৈ ইছৰোৱে পঠিয়াব আদিত্য L1 স্যাটেলাইট। আদিত্য L1এ চলাব সূৰ্যৰ বুকুত অভিযান। আৰু এই অভিযানৰ বাবে খৰচ হ'ব প্ৰায় 378 কোটি টকা। আৰু 2024 চনৰ ভিতৰত মহাকাশত মহাকাশ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা লৈছে ইছৰোৱে। ইছৰোৰ অন্যতম বৃহৎ পৰিকল্পনা হৈছে গগনযান অভিযান। আৰু এই গগনযান মিছনৰ বাবে আনুমানিক খৰচ প্ৰায় 10,000 কোটি টকা। ইছৰোৰ অন্যতম মিছন মংগলযান 2। মংগলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ ইছৰোৰ মংগলযান 2 মিছন আৰম্ভ কৰিব। আৰু 2025 চনত লঞ্চ কৰিবলগীয়া এই অভিযানৰ আনুমানিক খৰচ প্ৰায় 500 কোটি টকা। শুক্ৰ গ্ৰহৰ তথ্য উদ্ঘাটন কৰিবলৈ শুক্ৰযান প্ৰেৰণ কৰিব ইছৰোৱে। আৰু ইয়াৰ বাবে আনুমানিক খৰচ এতিয়াও ধাৰ্য কৰা হোৱা নাই। আৰু 2024 চনৰ ডিচেম্বৰৰ ভিতৰত এই মিছন লঞ্চ কৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত লৈ আহিছো আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হৈছে। 2020 চনৰ নিৰ্বাচনত ফলাফল সলনি কৰাৰ অভিযোগ দাখিল কৰা হৈছে। প্ৰবঞ্চনা আৰু ষড়যন্ত্ৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ডোনাল্ড ট্ৰাম্প। আমেৰিকাৰ পৃথক পৃথক আদালতত আত্মসমৰ্পণ কৰিছিল ট্ৰাম্পে। আৰু গ্ৰেপ্তাৰৰ 20 মিনিট পাছতেই $2 লাখ বণ্ডত মুকলি হয় ট্ৰাম্প। সাক্ষীক ভাবুকি নিদিয়াৰ চৰ্ত দিলে ডোনাল্ড ট্ৰাম্পে। আনহাতে 2024 চনত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি স্পষ্ট কৰিলে ডোনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত লৈ আহিছো আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি এৰি কংগ্ৰেছলৈ যাব ৰমাকান্ত দেউৰী। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ এই বিস্ফোৰণ মন্তব্য। যি দল আহে সেই দললৈ যাম। কংগ্ৰেছতো যাবলৈ মই সাজু আছোঁ। বিশ্বঘাতক দলৰ সৈতে মই নাথাকোঁ। বিজেপি নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিলে ৰমাকান্ত দেউৰীয়ে। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰযান 3ৰ সফল অৱতৰণৰ দিনাই চৰম অপমানৰ সন্মুখীন হ'ল চীন। ব্ৰিক্স সন্মিলনত অপমানিত হ'ল চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে। জি জিনপিঙৰ লগত যোৱা বিষয়াক সোমাবলৈ দিয়া নহ'ল হলৰ ভিতৰত। আৰু দক্ষিণ আফ্ৰিকাৰ নিৰাপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন চীনৰ চৰকাৰী বিষয়া। দক্ষিণ আফ্ৰিকাৰ নিৰাপত্তাৰক্ষীৰে ঠেলা হেঁচা চীনৰ চৰকাৰী বিষয়াৰ মাজত। আৰু এই সকলো দৃশ্য চাই থাকিল জি জিনপিঙে। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ অক্সিজেন লাগে গৌৰৱ গগৈক। গৌৰৱ গগৈয়ে মুছলমানৰ অক্সিজেন বিচাৰি নগাঁৱলৈ আহিছে। নিজকে ডাঙৰ নেতা বুলি জাহিৰ কৰি ফুৰে গৌৰৱ গগৈয়ে। কিন্তু বিজেপিক নীতিবচন দিয়া গৌৰৱ গগৈয়ে নিজে নীতি নামানে। গৌৰৱ গগৈ আমাক জ্যেষ্ঠক সন্মান দিবলৈ শিকাইছে। কিন্তু নিজতকৈ জ্যেষ্ঠ প্ৰদ্যুৎ বৰদলৈক সন্মান কৰা নাই গৌৰৱ গগৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ সমষ্টি নগাঁৱলৈ আহি আমনি কৰিছে গৌৰৱ গগৈয়ে। জ্যেষ্ঠক সন্মান দি এইটো কাম নকৰিব বুলি মই আশা ৰাখিছোঁ। অন্যথা কেইদিনমান পিছত এই যুদ্ধ আহিব ৰাইজৰ মাজলৈ। গৌৰৱ গগৈয়ে যদি ডাঙৰ নেতা যিকোনো সমষ্টিৰ পৰাই নিৰ্বাচন খেলক। গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ নাম উজ্বলালে বিজ্ঞানী বাহাৰুল ইছলাম বৰভূঞাই। চন্দ্ৰযান 3ৰ সফলতাৰ আঁৰৰ আন এগৰাকী অসম সন্তান বাহাৰুল ইছলাম। ইছৰোত বিজ্ঞানী হিচাপে কৰ্মৰত বাহাৰুল ইছলাম। হাইলাকান্দিৰ বাহাৰুল ইছলামক লৈ গৌৰৱান্বিত হৈছে ৰাজ্যবাসী। চন্দ্ৰযান মিছনত দক্ষতাৰে ইছৰোৰ বৈজ্ঞানিকসকলৰ সৈতে নিয়োজিত আছিল বাহাৰুল ইছলাম। মইনুল হক বৰভূঞাৰ সুপুত্ৰ বাহাৰুল ইছলাম হাইলাকান্দিৰ হেইট বন্ধ 2য় খণ্ড গ্ৰামৰ বাসিন্দা। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। জোনবাইৰ পৰা আহিছে এক নতুন ভিডিঅ'। চন্দ্ৰপৃষ্ঠত নতুন ভিডিঅ' মুকলি কৰিলে ইছৰোৱে। লেণ্ডাৰ বিক্ৰমৰ কেমেৰাত বন্দী হৈছিল এই ভিডিঅ'। লেণ্ডিঙৰ কিছু সময়ৰ পূৰ্বে কেমেৰাই বন্দী কৰিছিল এই দৃশ্য। টুইটযোগে ইছৰোৱে শ্বেয়াৰ কৰিছে ভিডিঅ'টো। আৰু দক্ষিণ মেৰু চন্দ্ৰপৃষ্ঠ স্পষ্টকৈ দেখা পোৱা গৈছে ভিডিঅ'টোত। এই মুহূৰ্তত লৈ আহিছোঁ আৰু আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 5টা দিনত ৰাজ্যত
ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট। উজনি নামনি বৰকৰ প্ৰায় সকলো জিলাতে বিজুলী ঢেৰেকণিসমূহ বৰষুণ সম্ভাৱনা আছে বুলি কোৱা হৈছে। ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকাও কৰা হৈছে। চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, ধুবুৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰত য়েলো এলাৰ্ট জাৰি কৰা হৈছে।